হেল্ল', শুভ আবেলি। আকৌ আহিলোঁ দেই তোমালোকৰ ওচৰলৈ কবিতা শুনাবলৈ। কবিতাৰ শিৰোনাম ক ফলাৰ দেশ, কবি নৱকান্ত বৰুৱা। পৰদেশত ককা দেউতাই কলমতিয়াই থাকে, ঘৰ দেশত খৰম পিনে খৰাশিয়াল জাকে। ঘৰ দেশত বৰ গৰম, গাত নাথাকে চোলা, ঘৰ দেশত ঘৰিয়ালে পানী কৰে ঘোলা। বৰ দেশত নঙলা মুখৰ চুঙাত টেঙা দৈ, ক ফলাৰ প্ৰথম শাৰী আহে এনেকৈ, ক খ গ ঘ ঙ। প্ৰথম ছয় চৰাই ধৰে চেপা এটা পাতি, দ্বিতীয় ছয় ছাগলীটোৰ মূৰত ধৰে ছাতি। বৰ্গীয় জয় জলকীয়াত নাপায় বোলে জ্বলা, জ বেচেৰাই যাওঁ বনত তলত কৰে খেলা। নিয়টোৱে চিঞৰ মাৰি সেয়া বনত বহে, ক ফলাৰ দ্বিতীয় শাৰী এই ধৰণে আহে। প্ৰথম ছ, দ্বিতীয় ছ, বৰ্গীয় জ, ঝ, ঞ। পিছৰ শাৰী আকৌ আহি আছো, এই দুশাৰী মুখস্থ কৰা দেই। আকৌ আহি গলো। মূৰ্ধন্য তৰ টোপোলা তাকৰ, মূৰত ধুনীয়া টুপি, মূৰ্ধন্য তৰ ঠোঁটটো ডাঙৰ, পুঠি মাছ ধৰে জুপি। মূৰ্ধন্য দৰ পেটটো ডাঙৰ, বৰ দবাটোৰ দৰে, মূৰ্ধন্য দৰ টোলৰ চাপত মাথো ধপ ধপ কৰে। মূৰ্ধন্য নৰ কাণৰ কাষত কণা মুচৰিয়ে কয়, প্ৰথম ছ দ্বিতীয় ছ শাৰী পিছৰ শাৰীটো আহে বোলে এনেকৈ। মূৰ্ধন্য দ মূৰ্ধন্য ত মূৰ্ধন্য দ মূৰ্ধন্য দ মূৰ্ধন্য ন। দন্ততৰে হাতীৰ দাঁতত তেলৰ বটল আৰে, দন্ততৰ থেকেৰা তলত পৰিল থপৰ কৰে। দন্তদৰে দুৱাৰ দলি দলি চাখন আনে, দন্তদৰে ঘৰৰ মুদত ধেনুৰ গুণ টানে। দন্তনৰে নাৰিকলৰ পানী কিমান ঠালে, কণ মইনাই এই পাছতি আখৰ চিনি পালে। দন্ত ত দন্ত থ দন্ত দ দন্ত দ দন্ত ন। আকৌ আহি আছো, এইকেইটাই মুখস্থ কৰা দেই। আকৌ গাঁও আহা। বৰ গাঁৱত পাৰ চৰাই চালত পৰি থাকে, বৰ গাঁৱত ফৰিংবিলাক ফুৰে জাকে জাকে। বৰ গাঁৱত বৰ পৰুৱাই মূৰত লয় বোজা, বৰ গাঁৱত ভেকুলীবোৰে ভেড়াত কৰে পূজা। মৰ গাঁৱত মৌৰা চৰাই মৰম লগা পাখি, তলত দিয়া আখৰ কিটি আৰু নথওঁ ৰাখি। ক খ গ ঘ ম। অন্তস্থ জয়ে যেতিয়া যঁতৰ ঘূৰাই, নৈ ৰঙলাও খাই, নৈ অকলে নাটুম খেলে, ৱাপয় ডাৱৰ চাই। তেতিয়া এই চাৰিটা আখৰ চকুৰ আগতে পায়, অন্ত্যেষ্ট জ ৰ ল ৱাব। তালব্য শয়ে শিমলু গছৰ শগুন খেদি দিয়ে, মূৰ্ধন্য শয়ে বাটৰ কাষলৈ ষাঁড় গৰুটো নিয়ে। দন্ত্য শয়ে সূতা কাটি থাকে, শয়ে হৰিণা ধৰে, পাঁচোটা আখৰ শাৰী পাতি লৈ শিক্ষকে পৰীক্ষা কৰে। তালব্য শ, মূৰ্ধন্য শ, দন্ত্য শ, শ, ক্ষ। অন্তস্থ য়তো নহয় বেলেগ আখৰ, ফুটটো দিলেই পায়, পৰ্বতখন থিয় বুলি ক'লে আয়ে কিয় খং খায়। দৰে দৰে ৰৰো আছে তলতেই পুত, ওচৰতে নৈৰ গৰা, ধৰে ৰ বুঢ়াৰ একেটাই কাম তিনিটা আখৰ পঢ়া। দৰে ৰ অন্তস্থ য়। আহিছো দেই, আকৌ কাম আৰু এশাৰী আছে দেই। আমনি লাগিছে নেকি? এইবাৰ শেষৰ শাৰীটো গাইছো দেই। হস্যন্ত তটো কাচিতে আহে, হঠাৎ গুচি যায়, আখৰবোৰৰ মাজত নহলে পিছত দেখা পায়। অনুস্বাৰৰ বৰ খং হলে, লং খাই ৰং পালে, চন্দ্ৰবিন্দুৱে ওপৰৰ পৰা হাও মাও খাও বোলে। বিসৰ্গটোৱে কাহি কাহি কয়, আহ আহ বাহ বাহ। ক ফলাখন শেষ হৈ গল, কি মজা বাহ বাহ। হস্যন্ত ত অনুস্বৰ বিসৰ্গ চন্দ্ৰবিন্দু। এতিয়া আহো দেই, আকৌ আহিম, লগ পাম তোমালোকক। তোমালোকে মুখস্থ কৰি থাকিবা দেই। বাই বাই।